হেল্ল' ফ্ৰেণ্ডছ, অসমীয়া টিপছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আপোনালোকে হয়তো নিশ্চয় অসমীয়া ভাষাৰ এটা ফকৰা যোজনা মুখ কাটিলে তুমিহে কান্দিবা এইটো শুনিছে, আৰু ইয়াৰ উত্তৰ হয়তো বহুতেই জানে আৰু বহুতেই নাজানে। ইয়াৰ উত্তৰটো হ'ল পিঁয়াজ। আজিৰ ভিডিঅ'টোত এই ফকৰা যোজনাটোক বিষয়বস্তু হিচাপে লৈ আলোচনা কৰিম। বন্ধুসকল, পিঁয়াজ হ'ল মানুহৰ খাদ্যৰ এবিধ অতি জৰুৰী আৰু অতি গুৰুত্বপূৰ্ণ উপাদান। সকলো মানুহে প্ৰতিদিনে প্ৰতি সাঁজতে পিঁয়াজৰ ব্যৱহাৰ কৰে, যাৰ জৰিয়তে খোৱা খাদ্যবোৰ সুস্বাদু হৈ পৰে। তাৰোপৰি পিঁয়াজে আমাৰ শৰীৰৰ কিছুমান বেমাৰৰ নিৰাময়ত সহায় কৰে। কিন্তু পিঁয়াজৰ ব্যৱহাৰৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ সমস্যাটো হ'ল পিঁয়াজ কাটিলেই আমি কান্দিবলগীয়া হয়, অৰ্থাৎ স্বতঃস্ফূৰ্তভাৱে দুচকুৰে আমাৰ চকুপানী ওলায়। কিন্তু কেতিয়াবা ভাবি চাইছেনে এনেকুৱা অৱস্থা কিয় হয় বা ইয়াৰ প্ৰকৃত কাৰণ কি? যদি ইয়াৰ কাৰণ নাজানে তেন্তে এই ভিডিঅ'টো চাওক আৰু ইয়াৰ প্ৰকৃত কাৰণবোৰ জানি লওক, আৰু লগতে এনে সমস্যাৰ সমাধান বা ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। বন্ধুসকল, এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ যে যদি আপোনালোকে এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোকে এইটো জানে যে পিঁয়াজবোৰ মাটিৰ তলত বৃদ্ধি আৰু বিকাশ হয়। সেইবাবে পিঁয়াজে মাটিত থকা বিভিন্ন পুষ্টিকৰ উপাদানৰ লগতে মাটিত থকা ছালফাৰ যৌগবোৰকো নিজৰ ভিতৰত শুহি লয়। সেইবাবে যেতিয়া আপুনি পিঁয়াজটো কাটে তেতিয়া তাৰ পৰা বহুতো এনজাইমছ নিৰ্গত হয়, আৰু তাৰ পাছত এই এনজাইমছবোৰে পিঁয়াজত ইতিমধ্যে থকা ছালফাৰ যৌগৰ লগত বিক্ৰিয়া সংঘটিত কৰে আৰু এক প্ৰকাৰৰ গেছৰ সৃষ্টি কৰে, যাৰ নাম হ'ল চিন-প্ৰপানিথাইল এছ অক্সাইড। যেতিয়া এই গেছবিধ চকুৰ স্পৰ্শত আহি চকু পানীৰ লগত লগ হৈ ছালফিউৰিক এচিড গঠন কৰে আৰু তেতিয়াই আমাৰ চকুযোৰ পুৰণি ধৰে, আৰু তেতিয়াই আমাৰ চকুত থকা সংবেদনশীল চকুপানী গ্ৰন্থিৰ পৰা বহুতো পানী বাহিৰলৈ ওলাই আহে, যাতে চকুত গঠন হোৱা ছালফিউৰিক এচিডবোৰ চকু পানীৰ লগত ধুই নিব পাৰে। গতিকে এইটো কাৰণতেই আমি পিঁয়াজ কাটিলে কান্দিবলৈ বাধ্য হওঁ। এইখিনিতে এটা মজাৰ কথা কওঁ যে এতিয়া আৰু আপুনি পিঁয়াজ কাটোতে কান্দিবলগীয়া নহয়, কাৰণ জাপান আৰু নিউজিলেণ্ডৰ কিছুমান বৈজ্ঞানিকে এনেকুৱা এক ধৰণৰ পিঁয়াজৰ আৱিষ্কাৰ কৰি উলিয়াইছে যিটো কাটিলে এতিয়া আৰু চকুৰ পৰা আপোনাৰ চকু পানী নোলায়। কিন্তু সেইবোৰ মাৰ্কেটত আহিবলৈ কিছু সময় নিশ্চয় লাগিব। গতিকে এনে ক্ষেত্ৰত আপুনি বাৰু কি কৰিব? পিঁয়াজ কটা সময়ত এযোৰ চশমা পিন্ধি ল'ব, এনেকুৱা ধৰণৰ কিবা ব্যৱস্থা হাতত ল'ব। কিন্তু চিন্তা নকৰিব, আমি কিছুমান সাধাৰণ ঘৰুৱা উপায় অৱলম্বন কৰি এনেধৰণৰ সমস্যাৰ পৰা হাত সাৰিব পাৰোঁ। যদি আপুনি পিঁয়াজ কাটোতে চকু পানী অপচয় কৰিব নিবিচাৰে তেন্তে আপুনি পিঁয়াজটো কটাৰ আগত প্ৰায় 15 মিনিটৰ বাবে ফ্ৰিজত ভৰাই থওক আৰু তাৰপিছত কাটক। আৰু দ্বিতীয়তে, যদি পিঁয়াজটো আপুনি 30 মিনিটমানৰ বাবে পানীত ডুবাই থৈ দিয়ে তেন্তে পিঁয়াজ কটাৰ সময়ত আপুনি চকু পানী বোৱাব নালাগে। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু লগতে যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক এটা কৰি দিব। ধন্যবাদ।